হেল্ল' গাইজ, মই সীমান্ত আৰু আপোনালোকক সীমান্ত ব্লগছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেনেকৈ পিক্সাৰ্টত নিজৰ ফটোখন সুন্দৰভাৱে এডিটিং কৰিব তাৰ ওপৰত দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই স্ক্ৰীন ৰেকৰ্ডিঙত আপোনালোক দেখুৱাই যাম ষ্টেপ বাই ষ্টেপ। তো আপোনালোকে সেই ষ্টেপবোৰ ফ'ল' কৰি নিজৰ ফটোখন তেনেকৈ সুন্দৰভাৱে এডিটিং কৰিব পাৰিব। তো ব'লক চাওক। প্ৰথমতে আপোনালোকে পিক্সাৰ্ট এপটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি এপটো খুলিব, আৰু তাৰপিছত অকণমান লোডিং হৈ আছে এতিয়া। ইণ্টাৰনেটটো অন কৰি ল'ব পাৰিব, নল'লে তাৰপিছত তললৈ আহিব এনেকৈ। মই য'ত ক্লিক কৰিলোঁ ত'ত ক্লিক কৰিব। তাৰপিছত এনেকৈ অপশ্যন এটা পাব, এইটো খুলিব। তাৰপৰা আপোনালোকে সেই চাৰ্কলটো চিলেক্ট কৰিব। খালী চাৰ্কলটো চিলেক্ট কৰিব। তাৰপৰা ইয়াত কালাৰটো য়েল্ল' কালাৰটো চিলেক্ট কৰি ল'ব। চাৰ্কলটো চিলেক্ট কৰি য়েল্ল' কালাৰ চিলেক্ট কৰি বস্তুটো এনেকৈ টানি দিলেই হ'ব। তাৰপৰা চাৰ্কলটো ক্ৰিয়েট হৈ গ'ল। তাৰপিছত প্লাছ ফটো আছে, তাৰপৰা গেলেৰীৰ পৰা আপোনালোকে ফটোটো যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব। মই ইয়াত এনেকৈ এডিট কৰি অলপ স্কেটছত এডিট কৰি থোৱা ফটো এখন লৈছোঁ। সেইখন লৈ পেলাই এনেকৈ টানি বহল কৰি ল'ব। তাৰপিছত ধুনীয়া এটা শ্বেপত আপোনালোকৰ নিজৰ মৰ্জি মতে যিটো শ্বেপ ভাল পায় সেই শ্বেপটো এনেকৈ বহুৱাই ল'ব ফটোখন। তাৰপাছত চাই যাওক। তাৰপিছত আপোনালোকে ৰাবাৰটো তাত দেখিবই তলত অপশ্যনটো, ৰাবাৰৰ চাইজটো মিলাই ৰাবাৰটোত যিকণ চাৰ্কলটোৰ পৰা বাঢ়ি থাকিব তল ছাইডলৈ সেইকণ আপোনালোকে তেনেদৰে মোহাৰি ল'লে হ'ব। তাৰপিছত অ'কে কৰি ল'ব। তাৰপিছত যদি ছাইডত ব্লেক কালাৰ বাউণ্ডেৰী মাৰিব বিচাৰে তেন্তে ব্লেক কালাৰ চাৰ্কলটো চিলেক্ট কৰি একদম চিম্পুলকৈ তাত ব্লেক কালাৰ চাৰ্কলটো চাৰিওফালে বাউণ্ডেৰীটো মাৰি দিব। তো এনেদৰে সুন্দৰভাৱে নিজৰ ফটোখন আপোনালোকে পিক্সাৰত একদম চিম্পুলকৈ, কিছুমানে ফটোখন দেখিলে বহুত হাৰ্ড নিচিনা লাগে এডিট কৰিবলৈ, কিন্তু তেনে নহয়, একদম চিম্পুল। তো মই চিম্পলি আপোনালোকক দেখুৱাই দিলোঁ। এনেদৰে এতিয়া নিজৰ ফটোখন আপোনালোকে এডিটিং কৰি ল'ব পাৰিব, আৰু নিজৰ ইউটিউব DP আৰু হোৱাটছএপৰ DPৰ কাৰণে ধুনীয়াকৈ। তাৰপিছত আহি এইটো ছেভ কৰি দিব। তো গেলাৰীত ফটোখন ছেভ হৈ গ'ল। এতিয়া আপোনালোকে ইউটিউব DP আৰু হোৱাটছএপৰ DPৰ কাৰণে ফটোখন